Hey guys, good morning and welcome back to my YouTube channel Piku Vlogs. আৰু guys, আজি 7টা বজাতে অনলাইন হৈছিলোঁ কিন্তু ৰাইড অহা নাছিল তেনেকৈ দুটা ৰাইড আহিছিলে পিক আপ লোকেশ্যন দূৰ আছে আৰু এটা মটৰ চেভাৰত আহিছিলে মটৰ চেভাৰত মই একচেপ্ট নকৰোঁ কেতিয়াও কাৰণ ৰেটটো বহুত কম এতিয়া আৰু এটা ৰাইড লাগিছে ধীৰেন পৰা ইটাহাটৰ পৰা যাব ভাঙাঘৰ তো পিক আপ কৰি লৈছোঁ এইটো কাষ্টমাৰটো ৰখি আছে তো পিক আপ কৰিবলৈ যাওঁ এতিয়া আৰু গাইজ চেনেলটো যদি কোনোবা নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তোমাৰ অটিপিটো কোৱা 0806 76 06 63 তো গাইজ ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হৈ গ'ল এইটো লৈ আহিছিলোঁ ধীৰেনপাৰাৰ পৰা এইটো হিপনিচন কেন্দ্ৰ বিদ্যালয় ভাঙাঘৰ তো এতিয়া ৰেডি ফৰ নেক্সট ৰাইড তো গাইজ ৰাইড বহুত শ্ল' আহি আছে সেনেকুৱা মাৰ্কেট নাইকিয়া হৈ গ'ল তো এতিয়া এটা লাগি থাকিব লাগিছিলে অফিচ টাইম কিন্তু লাগি থকা নাই এতিয়া লাগিছে এটা তো কৰোঁতে কৰোঁতে লাগি গ'ল এটা আপনি এইটো নতুন বিল্ডিং 8768 এইটো নতুন সেইটো পুৰণা নাই সিফালতো ক'ত যাব হা ক'ত যাব
60. লৈছে না Thank you. ওয়েলকাম তো গাইজ 2 নম্বৰ ৰাইডটো কমপ্লিট কৰি দিলোঁ এইটো লৈ আহিছিলোঁ নেমকেয়াৰৰ পৰা শকুতলাপুৰ ডাউন টাউন আৰু এতিয়া 3 নম্বৰ ৰাইড এটা লাগি আছে আছামী পথত আছে তো কাষ্টমাৰটোক লৈ যাওঁতে একে আজাদত লৈ যাব লাগে তো কাষ্টমাৰটো ড্ৰপ কৰি দেখুৱাই আছোঁ এইবাৰ $78 নাই 3টা মাৰিলোঁ এইটো কি বা হৈ গ'ল কিলোমিটাৰ প্ৰথমতে কম দেখালে যেতিয়া পিক আপ কৰি কিনে উঠাব হৈছে 11 কিলোমিটাৰ দেখাই দিলে উবেৰ ৰেপিড' মাৰাই নাই ৰেপিড' ইমান কম পইচা দি আছে ৰেপিড' ছাবস্ক্ৰিপশ্যন পেকটো ল'লেও সেই সিমানেই দিয়ে উবেৰৰ সমান দিয়ে উবেৰতো অলপ পইচাটো বাঢ়াইছে উবেৰৰ অলপ টিপ কম উবেৰ কাষ্টমাৰ বহুত আপুনি কেইটা মাৰিলে এটা ৰেপিডত কৰি উবেৰৰ কাষ্টমাৰ বেছি আছে টিপ কিয় কম দিয়ে এইটো কিবা হেৰিৰ লগত কথা আছে টিপ কম দিয়ে মানে ভাড়াবিলাক কম কৰি আহে নহয় অৰ্ডাৰে নাই গম নাপাওঁ কিন্তু আমাৰতো অৰ্ডাৰ লাগিয়ে থাকে দেখোন বেলেগৰো লাগি থাকে আপুনি কেনেকৈ 6 ঘণ্টা মই নামাৰোঁ সেনেকুৱা কেতিয়াবা ইচ্ছা কৰিলে দিনটো মাৰি দিওঁ কেতিয়াবা 2 ঘণ্টা কৰি কিনে গুচি যাওঁ ঘৰত মন গ'লে মাৰি দিওঁ মন গ'লে নামাৰোঁ সেনেকুৱা নোপোচাই ক'ত পোচাব একো নহয় গাড়ীটো বেয়া হয় এইটো মানে কামটো হ'ল কি এনে বহি থকাত কৰি হয় ৰ'ব কিন্তু ঘৰ চলাব নোৱাৰে আপুনি এইটো কি মাইলেজ কিমান দিয়ে আপোনাক 45 দিয়ে নে কি কয় এইটোতো 50 দিয়ে নচলে আগতে চলিছিলে এতিয়া মানে ৰাইডাৰ বহুত হৈ গ'ল আপোনাৰ এটা কাষ্টমাৰৰ অপজিটত 2-3টা ৰাইডাৰ হৈ গৈছে ক'ত হ'ব এতিয়া আপোনাৰ এটা কাম কৰা মানুহ এইটো মাৰে এতিয়া অফিচত গ'লে সি এইটো মাৰি কিনে যায় অহাৰ সময়ত এটা লৈ আহে ঘৰত তো তেনেকৈ কৰি আছে ক'ত হ'ব তেলৰ খৰচাটো ওলাই গ'ল এই কিমান ল'ৰা আহিছে কিমান ল'ৰা গৈছে এইবিলাকৰ পৰা আৰু আহি আছে নতুন গৈও আছে বাদ দিছে আকৌ
তো গাইজ ৰাইডটো কমপ্লিট কৰি দিলোঁ আৰু এইটো লৈ আহিছিলোঁ ডাউন টাউনৰ পৰা আৰ্য কলেজ এইটো লছ হৈ গ'ল 11 কিলোমিটাৰ 75 দিলে মটৰ সেৱাতে আহিলে না উবেৰ মটৰ আহিলে মই গমেই নাপালোঁ আহিছে খালি একচেপ্ট কৰি দিছোঁ কাৰণ ইয়াৰ আগতেও বহুতকেইটা আহিছিল মই একচেপ্ট কৰা নাছিলোঁ কিন্তু এইটো একচেপ্ট কৰি দিলোঁ তো কিহত বা আহিলে কিন্তু 11 কিলোমিটাৰত 75 সেইটোহে কম হ'লে এমাউণ্টটো তো চা আগৰ ফালে যাওঁ তো ৰাতিপুৱা 7টাৰ পৰা 9টা হ'ল 9টা বাজে 3টা ৰাইড কৰিলোঁ 1 কিমান হ'ল তো গাইজ আহি গ'লোঁ ঘৰত আৰু ঘৰত আহি ফ্ৰেছ হ'লোঁ গাইজ আজি বেছি ৰাইড কৰা নাই ৰাতিপুৱা 7টাৰ পৰা 9টালৈকে ৰাইড কৰিছোঁ 2 ঘণ্টা মাত্ৰ 3টা ৰাইড হৈছে আৰু 3টা ৰাইডত লাষ্ট যোনটো 3 নম্বৰ ৰাইড আছিলে আজিৰ সেই ৰাইডটো 11 কিলোমিটাৰ 75 দিছে এইটো লছ খাই গ'লোঁ মই খালি আহিছিলে জাষ্ট ক্লিক কৰি দিছিলোঁ তই যেতিয়া মানে একচেপ্ট কৰি চাওঁ এতিয়া দেখাবলৈ 11 কিলোমিটাৰ টোটেল লছ হৈ গ'ল এইটো আৰু যিহেতু ফ্লাইঅভাৰ বনাই আছিলে দিছপুৰত তো 6 মাইলেদি ঘূৰি কিনে আহিলোঁ আৰু আকৌ লছ গাই তো গাটো ইমান ভাল নাছিলে তো সেইকাৰণে 3টা ৰাইড কৰি এণ্ড কৰি দিছোঁ তো গাইজ আজি এইখিনিয়ে যদি গাটো ভাল পাওঁ তেতিয়া কালিৰ পৰা আকৌ ৰাইড ষ্টাৰ্ট কৰি দিম তো চাই থাকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ